নমস্কাৰ বন্ধুসকল, মুক্তিৰ প্ৰয়াস ইউটিউব চেনেলটোলৈ পুনৰ এবাৰ আপোনালোকক স্বাগতম জনাই আজিৰ ভিডিঅ'টোত আলোচনা কৰিবলৈ ওলাইছোঁ এইবাৰ অনুষ্ঠিত হ'ব লগা আসাম টেট পৰীক্ষা 2021ৰ বাবে পেপাৰ 2 সমাজ অধ্যয়ন বিষয়টোৰ অন্তৰ্গত ভূগোল সম্পৰ্কীয় কেইটামান সম্ভাৱ্য প্ৰশ্নোত্তৰ। গতিকে আহকচোন পলম নকৰি ভিডিঅ'টোলৈ আগবাঢ়ো। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে পৃথিৱীৰ সোঁমাজেৰে ওপৰৰে জুখিলে তাৰ দৈৰ্ঘ্য হ'ব। ইয়াতে 4টা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 40,000 কিলোমিটাৰ। পৰৱৰ্তী প্ৰশ্ন, পৃথিৱীৰ পৰা চন্দ্ৰৰ দূৰত্ব। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 3,84,000 কিলোমিটাৰ। পৰৱৰ্তী প্ৰশ্ন, পৃথিৱীৰ সোঁমাজেৰে উত্তৰৰ পৰা দক্ষিণলৈ কল্পনা কৰা ৰেখাডাল হৈছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি মেৰুদণ্ড। পৰৱৰ্তী প্ৰশ্ন, অক্ষাংশ হৈছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ প্ৰতিডাল অক্ষৰেখাৰ মান বা জোখ, অৰ্থাৎ অক্ষাংশ হৈছে প্ৰতিডাল অক্ষৰেখাৰ মান বা জোখ। পৰৱৰ্তী প্ৰশ্ন, পৃথিৱীৰ খোলাটোত শতকৰা হিচাপত অক্সিজেনৰ পৰিমাণ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 46%, অৰ্থাৎ পৃথিৱীৰ খোলাটোত শতকৰা হিচাপত অক্সিজেন থাকিবে 46%। পৰৱৰ্তী প্ৰশ্ন, পৃথিৱীৰ যিকোনো ঠাইৰ সূৰ্যৰ উন্নতি উলিয়াব পৰা যন্ত্ৰবিধ হৈছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ছেক্সটেণ্ট। পৰৱৰ্তী প্ৰশ্ন, গ্ৰীণউইচ অৰ্থাৎ 0 ডিগ্ৰী মুখ্য দ্ৰাঘিমা ৰেখাৰ সময় দেখুওৱা যন্ত্ৰবিধ হৈছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ক্ৰন'মিটাৰ, অৰ্থাৎ ক্ৰন'মিটাৰৰ সহায়েৰে গ্ৰীণউইচ অৰ্থাৎ 0 ডিগ্ৰী মুখ্য দ্ৰাঘিমা ৰেখাৰ সময়টো দেখুৱাব পৰা যায়। পৰৱৰ্তী প্ৰশ্ন, ভূমিকম্পৰ তৰংগসমূহৰ ভিতৰত আটাইতকৈ বেছি ক্ষতি সাধন কৰে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি এল তৰংগ। পৰৱৰ্তী প্ৰশ্ন, কোনটো সংস্থাই প্লুটো গ্ৰহটোক 52 গ্ৰহ বুলি কৈছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি আন্তৰ্জাতিক জ্যোতিৰ্বিজ্ঞান সংস্থা। পৰৱৰ্তী প্ৰশ্ন, সৌৰজগতৰ বৃহত্তম গ্ৰহটো হ'ল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি বৃহস্পতি। পৰৱৰ্তী প্ৰশ্ন, সৌৰজগতৰ দ্বিতীয় বৃহত্তম গ্ৰহটো হ'ল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি শনি। পৰৱৰ্তী প্ৰশ্ন, সৌৰজগতৰ কোনটো গ্ৰহক পৃথিৱীৰ যমজ গ্ৰহ বুলি কোৱা হয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ শুক্ৰ গ্ৰহ। পৰৱৰ্তী প্ৰশ্ন, সূৰ্যৰ পৰা দূৰত্ব অনুসাৰে চতুৰ্থ স্থানত থকা গ্ৰহটি হ'ল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মংগল। পৰৱৰ্তী প্ৰশ্ন, ফৰাচী বিজ্ঞানী উৰৱেইন লেভেৰিয়াৰে আৱিষ্কাৰ কৰা গ্ৰহটো হ'ল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি নেপচুন। পৰৱৰ্তী প্ৰশ্ন, টাইটান তলৰ কোনটো গ্ৰহৰ উপগ্ৰহ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি শনি গ্ৰহ, অৰ্থাৎ টাইটান শনি গ্ৰহৰ এটা উপগ্ৰহ। পৰৱৰ্তী প্ৰশ্ন, ফবছ আৰু ডেইমাছ তলৰ কোনটো গ্ৰহৰ উপগ্ৰহ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি মংগল গ্ৰহ, অৰ্থাৎ ফবছ আৰু ডেইমাছ মংগল গ্ৰহৰ দুটা উপগ্ৰহ। পৰৱৰ্তী প্ৰশ্ন, তলৰ কোনটো ভাৰতবৰ্ষই প্ৰেৰণ কৰা কৃত্ৰিম উপগ্ৰহ নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি এক্সপ্ল'ৰাৰ 1। পৰৱৰ্তী প্ৰশ্ন, তলৰ কোন পৰ্বতমালাই এছিয়া আৰু ইউৰোপ মহাদেশ দুখনক পৃথক কৰিছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ইউৰাল পৰ্বতমালা। পৰৱৰ্তী প্ৰশ্ন, পৃথিৱীৰ 46 স্তৰটো প্ৰধানকৈ কোন দুবিধ উপাদানেৰে গঠিত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চিলিকা আৰু এলুমিনিয়াম। পৰৱৰ্তী প্ৰশ্ন, পৃথিৱীৰ দ্বিতীয় সৰ্বোচ্চ শৃংগটো হৈছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মাউণ্ট K2 বা গডউইন অষ্টিন। পৰৱৰ্তী প্ৰশ্ন,
পৃথিৱীৰ দ্বিতীয় সৰ্বোচ্চ মালভূমি হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি তিব্বত মালভূমি। পৰৱৰ্তী প্ৰশ্ন, এছিয়াৰ হিমালয় পৰ্বত কোন ধৰণৰ পৰ্বত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ভংগিল পৰ্বত। পৰৱৰ্তী প্ৰশ্ন, জাপানৰ ফুজিয়ামা কোন ধৰণৰ পৰ্বত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি সঞ্চয়জাত পৰ্বত। পৰৱৰ্তী প্ৰশ্ন, পৃথিৱীৰ গভীৰতম খাট হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মেৰিয়ানা বা চেলেঞ্জাৰ। পৰৱৰ্তী প্ৰশ্ন, পৃথিৱীৰ গভীৰতম খাট মেৰিয়ানা কোনখন মহাসাগৰৰ তলিত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ প্ৰশান্ত মহাসাগৰ। পৰৱৰ্তী প্ৰশ্ন, উত্তৰ পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি গুৱাহাটী মহানগৰ। পৰৱৰ্তী প্ৰশ্ন, ব্ৰহ্মপুত্ৰ উপত্যকাৰ দৈৰ্ঘ্য হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 720 কিলোমিটাৰ। পৰৱৰ্তী প্ৰশ্ন, তলৰ কোনখন পাহাৰে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাক পৃথক কৰিছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বৰাইল পাহাৰ। পৰৱৰ্তী প্ৰশ্ন, তলৰ কোনখন বৰাকৰ উপনৈ নহয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি জিঞ্জিৰাম। পৰৱৰ্তী প্ৰশ্ন, অসমত প্ৰাক মৌচুমী কালে বিৰাজ কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মাৰ্চ মাহৰ আৰম্ভণিৰ পৰা মে' মাহৰ শেষলৈকে। পৰৱৰ্তী প্ৰশ্ন তথা অন্তিম প্ৰশ্নটো হৈছে, ভাৰতবৰ্ষৰ উপকূল ৰেখাৰ দৈৰ্ঘ্য কিমান? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 15,200 কিলোমিটাৰ। বন্ধুসকল, আজিৰ ভিডিঅ'টোত ইমানেই আছিল। যদি ভিডিঅ'টো উপভোগ কৰি আপোনালোকে কিঞ্চিত পৰিমাণে হ'লেও উপকৃত হৈছে বুলি ভাবিছে, তেতিয়াহ'লে ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। লগতে মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ বাবে আহিছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। আপোনালোকৰ গঠনমূলক দিহা পৰামৰ্শই মোক এনেকুৱা ধৰণৰ ভিডিঅ' বনাই যাবলৈ উৎসাহ যোগাব। ধন্যবাদ।